স্পন্দন অনুৰাগ বৰ্মনৰ কবিতা কেতিয়াবা লগ পালে। অপেক্ষাৰ ফুল এপাহ ছিঙি ছিঙি কেতিয়াবা লগ পালে কি কম তোমাক? কমনে উই সাফলৰ বুকুত হেৰাই যোৱা সপোনটোৰ কথা? কমনে মাধৈ মালতীৰ তলত অপেন দ্য বাইস্কোপ মনত আছেনে তোমাৰ? কেতিয়াবা লগ পালে তোমাৰ হৃদয়ত কি থাকিব মোক ক'বলে? ক'বানে চুলিবোৰ কাটিবা, পেইণ্টিংখন কমপ্লিট কৰিবা, অথবা পঢ়ি আছা সম্প্ৰতি কি উপন্যাস? অপেক্ষাৰ এপাহ দুপাহ ফুলেৰে সম্প্ৰতি মোৰ হৃদয়ৰ বাগিচা কবৰস্থান। নিঃশেষ হৈ যোৱা সমস্ত সোঁৱৰণি সম্প্ৰতি তুমি ফুলি আছা কাৰ উদ্যানত? সম্প্ৰতি মই দুলি আছো পেণ্ডুলামৰ দৰে ক'ৰ নিজানত? কেতিয়াবা লগ পাই গ'লে ক'বানে ব'লা নৈপৰীয়া নিৰ্জনতাত এপলক বহুগৈ, অথবা তোমাৰ চোলাৰ জোখটো দিবাচোন, চুৱেটাৰ এটি গুঠিম। যোৱাবাৰ মনত আছেনে ঠেৰেঙা লগা শীতৰ এটি নিশা মই হঠাৎ গৈ ওলাইছিলোঁ তোমালোকৰ ঘৰ। তুমি মোক তোমাৰ হৃদয়ৰ বাওঁফালে বহিবলৈ দিছিলা। মোৰ উদং দুবাহু আৰু শ্বাৰ্টৰ বুটাম খোলা বুকুলৈ চাই কৈছিলা, ঠাণ্ডা লগা নাই তোমাৰ? ঠাণ্ডা কেনেকৈ জানো বুজাইছিলোঁ তোমাক মোৰ বুকুত জুই জ্বলাৰ কথা? সেয়াই আছিল আমাৰ অন্তিম সাক্ষাৎ। তাৰ পিছত পালতৰা নাৱৰ দৰেই তুলুং ভুতুং হৈ পৰিল আমাৰ সম্পৰ্কটো। আকৌ কেতিয়াবা লগ পালে কি ক'ম তোমাক? মোৰ হৃদয়ৰ অস্তাচলত ডুবিব ধৰা বেলিটিৰ কথা, উশাহৰ এজলুকা পানীৰ অভাৱত জীয়া যন্ত্ৰণাত ছটপটাই থকা আৱেগৰ পুঠি মাছবোৰৰ কথা। কি ক'ম তোমাক? দূৰণিৰ ৰিং এটিৰ দৰে লাহে লাহে হেৰাই যোৱা নৈপৰীয়া নিৰ্জনতাৰ কবিতা এটিৰ কথা। আকৌ কেতিয়াবা লগ পাই গ'লে ক'বলৈ থাকিবনে কিবা কথা? অপেক্ষাৰ ফুলপাহ ছিঙি ছিঙি কালৈ ৰৈ থাকা এতিয়া? ঘনে ঘনে চকু যায়নে ঘড়ীৰ কাঁটালৈ? পলম হোৱা বাবে অভিমান এসোপামান উজাই আহেনে তোমাৰ বুকুলৈ? ৰঙা পৰেনে দুগাল? সাউতকৈ উচাত মাৰি গুচি যোৱানে পাৰ্কৰ পৰা? অপেক্ষাৰ ফুলবোৰ বহুজাতিক কোম্পানীৰ বিজ্ঞাপন হৈ ফুলক তোমাৰ চহৰৰ সকলো হৰ্ডিঙত। দালানবোৰত ফুলক নাম নজনা দেশী বিদেশী ফুল। মাথো মোৰ দেহত ফুলি ৰওক বৰষুণৰ ফুলবোৰ। ফুলি ফুলি উপচি পৰক এচোতাল অনুভৱেৰে। কঁপি থকা হাতেৰে বুটলি লৈ মালা গুঠিম কবিতাৰ। কবিতাটো শুনি যদি আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তাত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।